হাই বন্ধুসকল, ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল এন্ড আপোনালোকে চাই আছে মিনহাজ। সো আজি আমি আহিছো কলকাতা হাওড়া ঘূৰিবলৈ। এয়া আৰু আমি আছো হাওড়া ব্ৰিজত। এয়া চাই লওক মোৰ বেকগ্ৰাউণ্ডত হাওড়া ব্ৰিজ। এয়া চাওক মই বেক কেমেৰাৰে দেখাই দি আছো। এয়া চাওক হাওড়া ব্ৰিজখন। এয়া হাওড়া ব্ৰিজ। সো বহুত ধুনীয়া ব্ৰিজ হয় এইখন। আৰু এয়া চাওক পুৰা ব্ৰিজত আমি আছো ঐতিহাসিক হাওড়া ব্ৰিজত, যিটো ব্ৰিটিছে বনাই থৈ গৈছিল আৰু কোনো পিলাৰ নথকাকৈ এই ব্ৰিজটো আছে এতিয়ালৈকে। মানে ব্ৰিটিছে উইথাউট কোনো পিলাৰ নথকাকৈ এই ব্ৰিজটো বনাইছিল। হাওড়া ব্ৰিজ আৰু এয়া কলকাতাৰ টেক্সি, বিখ্যাত টেক্সি। আৰু এয়া বাছ ষ্টেণ্ড হয় কলকাতাৰ, চৰি হাওড়াৰ বাছ ষ্টেণ্ড হয়। এইটো দোকানৰ সন্মুখত আমি আছো। এইখন হ'ল হাওড়া ব্ৰিজ ষ্টাৰ্টিং পইণ্ট। বন্ধুসকল, কলকাতাত আহিছো এনেকুৱা এম্বেচেডাৰ আপোনালোকক তেনেহ'লে কি ক'ম, তেনেহ'লে আমি এম্বেচেডাৰত ঘূৰিছো। আৰু এইখন হ'ল কলকাতাৰ বিখ্যাত টেক্সি, আৰু এই টেক্সিৰে আমি হাওড়া ব্ৰিজ ঘূৰি আছোঁ। আৰু ব্ৰিটিছসকলে কেনেকৈ এই ব্ৰিজখন বনাইছিল, মই এইটোৱে চিন্তা কৰি আছোঁ। মানে কোনো পিলাৰ নথকাকৈ, মানে তলত এটাও মানে পিলাৰ নাই। মানে কেনেকৈ ব্ৰিজখন এতিয়ালৈকে মানে এইটো অৱস্থাত পূৰা গুড কণ্ডিশ্যনত আছে, আপোনালোকে এবাৰ চিন্তা কৰকচোন। আৰু আমি এই টেক্সিৰে ঘূৰি ঘূৰি পূৰা ভিউ লৈ আপোনালোককো দেখাই আছোঁ। আপোনালোকেও লাইক কমেণ্ট কৰিব। আৰু তাৰপিছত আমি গোটেই মানে কলকাতা নগৰো এতিয়ালৈকে, মানে কলকাতাকে আৰু কেতিয়াবা টাইম হ'লে দেখাই দিম আপোনালোকক। এতিয়া আমি কলকাতাৰ বড় বজাৰ ঘূৰিম এই টেক্সিৰেই। আৰু বন্ধুসকল, এই তলত যিটো লাইন দেখিবলৈ পাইছে আপোনালোকে, এইটো হ'ল ট্ৰাম্পৰ লাইন। মানে এইফালে ট্ৰাম্প চলে। আৰু এইখন হ'ল কলকাতাৰ বড় বজাৰ বুলি কয়, কলকাতাৰ নহয় চৰি, মানে হাওড়াৰ বড় বজাৰ বুলি কয় এইখন ঠাই। আৰু ইয়াত আপোনালোকে যদি মানে কিবা বস্তু লয় তেনেহ'লে বহুত কম ৰেটত পাই যাব এইটো বজাৰত। এইখন গোটেইখন হাওড়া বড় বজাৰ বুলি কয় মানুহে। চ' আজিৰ কাৰণে বাই। আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে, আপুনি ছাবস্ক্ৰাইব কৰি দিব, ফেচবুকত হ'লে ফ'ল' কৰি দিব।